ডাঙৰ বস্তু এটা দেখা পাইছোঁ এই ৰিজৰ্টত মানে কি ক'ম আৰু তো হে গাইছ আপোনালোকক ক'ব নোৱাৰাকৈ এক ঠাইত জেগাত আহি গ'লোঁ আৰু ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ আমি এতিয়া কৰিছোঁ আপোনালোকে যদি ক'ব নোৱাৰে মই কৈছোঁ সৌৱা ৰিজৰ্টত আছোঁ এটা ৰঙালাওৰ খেতি হা সৌৱা ৰিজৰ্ট এয়া ৰঙালাওৰ খেতি মানে ৰঙালাও লগা নাই লাগলি লৈ যাব লৈ যাব এইটো কি ৰঙালাও হা ৰঙালাও নহয় হেৰি বেলেগ মানুহ নহয় ৰঙালাওৱে দিয়ে মানুহ কিবা হয় নেকি গাইছ মানে এই ৰিজৰ্ট এখন ফুৰিব আহিছোঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ চাই থাকক আৰু গাইছ ক'ৰ পৰা মানে ক'ত পালোঁ আমি ৰিজৰ্ট পালোঁ আহিছে এই মই বহিম মানে সৰু চলি না আমি চলি উঠিলে মাথা চাই ঘূৰি যায় দেখা জানে আৰু ৰ'বা এখন সৰু চলিৰ কাৰণে বনছি এই সৰু চলিৰ কাৰণে তই সৰু নেকি হয় নেকি এই বা সৰু চলিৰ কাৰণে বনছে এখন হা তই সৰুৱে নেকি আৰু গাইছ মানে কি কৈছা ধুলিনি চাওক মানে গাছত গাঁঠি দিছে অ' বা সৰু চলি উঠে ইয়াতে নামে গোহাই অ' গোহাই হলো নেকি তই তহঁতে আহি কি হেন তোত ডাঙৰ ডাঙৰ চলি তো গাইছ এই ৰিজৰ্টৰ ভিতৰত আৰু আমি আহিছিলোঁ বেলেগ কামত তাৰপিছত ভাবিলোঁ ৰিজৰ্টখন আপোনালোকক দেখুৱাই লৈ যাওঁ তো বেতাল দাহঁতৰ ঘৰত গ'লোঁ বেতাল দাহঁতক লাগ নাপালোঁ সেইকাৰণে এবাৰ ৰিজৰ্ট মানে ৰিজৰ্টত আহি গ'লোঁ মানে কি থাকে চাংঘৰ তাংঘৰ আছে এফালে ৰঙালাওৰ খেতি মেইন নেকি ইয়াতে ঐ ডেকা ডেকা ঐ ঐ ডেকা ঐ ডেকা ঐ ডেকা ইয়াতে কি মানে ৰঙালাওৰ খেতি মেইন নেকি ৰঙালাও মেইন বান্দাৰ কবি যেনেকুৱা গাইছ মানে এতিয়া ৰঙালাও মেইন ৰিজৰ্টখনৰ বেছি দেখুৱাব লগা নাই এইখিনিয়ে আৰু আপোনালোকে এই ৰিজৰ্টখন আহিব পাৰে কাৰণ মানুহ চানুহ কমকৈ আহে নেকি মানুহ বেছি নাহে কিন্তু ৰিজৰ্টখন বহুত ডাঙৰ মানে এই ক'বাৰ পৰা মানে তামান ডাঙৰ আৰু কি দেখুৱাম আৰু ৰিজৰ্টত দেখুৱাব লগা মানে বেলেগ বস্তু নাহেই দেখোন দে আৰু ঔষধ মাৰিছে অ' না কি চিটাইছে কি ঔষধ মাৰিছে সেই গাইছ পকাই নাখাওঁ ঔষধ মাৰিছে মানে ৰঙালাওৰ খেতি নহয় ৰিজৰ্টখন ৰঙালাওৰ খেতি কাৰণে বিখ্যাত নকা ডাঙৰ ৰঙালাও আছেনে লৈ যাব পাৰিম নে এই গাইছে সৌৱা বন বুলি যে কয় এই আৰু গাইছ চাংঘৰটো উঠিব পৰা অৱস্থা নাই কাৰণতো ভাঙি চাঙি কিবা হৈছে নাইবি ভাঙা আছে গাইছ মস্ত ডাঙৰ ৰিজৰ্ট এই কবাৰ পৰা আছে একদম ৰিজৰ্টখন আহি বেয়া নহয় কিন্তু ৰিজৰ্টখন আপোনালোকে গৰমৰ দিনতকৈ ঠাণ্ডাৰ দিনত আহিব বেছি ভাল মই যিটো গম পাইছোঁ আৰু কাৰণ গৰম দিনত মানে সিমান এটা ঠিক নাই কাৰণ ঠাণ্ডা দিনত ৰঙালাও চঙালাও লাগেতো লৈ যাব পাৰে আপোনালোকে হে গাইছ ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেল নহয় গাইছ পানী নহয় একচুৱেলি ধুলো আছে আৰু ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকনটো দবাই থ'ব আৰু আগলৈকে যদি ভাল ভিডিঅ' নাপাব পাৰে এইটোৱে ভাল হ'ব পাৰে তো সেইকাৰণে কৈছোঁ আৰু বাই বাই বিশেষকৈ ঠাণ্ডাৰ দিনত আহিব কাৰণ ঠাণ্ডাৰ দিনত ৰঙালাও লাগে আৰু আপোনালোকে ৰঙালাও লৈ যাব পাৰিব কাৰণ এতিয়া একোৱেই নাই শুকনো পথাৰ একদম